আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ জয়মতী, অপশ্যন বি বাঁহী, অপশ্যন চি ইন্দ্ৰমালতী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। ২ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাতা কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি প্ৰমথেশ বৰুৱা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। ৩ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোনে লিখিছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে জয়মতী নাটকখন লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত জয়মতী নামৰ ভূমিকাটো কোনে লৈছিল? অপশ্যন এ আইদেউ সন্দিকৈ, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি মূলা গাভৰু, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইদেউ সন্দিকৈ। ৫ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত মুক্তি পায়? অপশ্যন এ 1931 চনত, অপশ্যন বি 1939 চনত, অপশ্যন চি 1935 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1935 চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত গদাপাণি নামৰ ভূমিকা কোনে লৈছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি ফুনু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুনু বৰুৱা। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ দ্বিতীয় চলচ্চিত্ৰ ইন্দ্ৰমালতী কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি ফুনু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। ৮ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি প্ৰমথেশ, অপশ্যন চি ফুনু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমথেশ। ৯ নম্বৰ প্ৰশ্নটো হৈছে প্ৰমথেশ বৰুৱাই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল? অপশ্যন এ জয়মতী, অপশ্যন বি টকাই কিনি গোলাম, অপশ্যন চি দেৱদাস, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱদাস। টকাই কিনি গোলাম তেওঁ প্ৰথম অভিনয় কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ জয়মতী, অপশ্যন বি ভাগ্য, অপশ্যন চি দেৱদাস, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাগ্য। ১১ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি ভাগ্য, অপশ্যন চি দেৱদাস, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিয়লি ফুকন। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ছবি পিয়লি ফুকনৰ পৰিচালক কোন আছিল? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি বজেন বৰুৱা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অনা অসমীয়া শিল্পীয়ে একক কণ্ঠত গীত পৰিৱেশন কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি পূৰ্বে ৰুণ, অপশ্যন চি এৰাবাটৰ সুৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এৰাবাটৰ সুৰ। ১৪ নম্বৰ প্ৰশ্নটো হৈছে এৰাবাটৰ সুৰৰ নামৰ অসমীয়া ছবিত
জোনাকে ৰাতি অসমীৰ এক মাটিৰ গীতটো কণ্ঠদান কোনে কৰিছিল? অপশ্যন এ জুবিন গাৰ্গ, অপশ্যন বি লতা মংগেশকাৰ, অপশ্যন চি মহম্মদ ৰফিদ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লতা মংগেশকাৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি মৰিচিকা, অপশ্যন চি পূৰ্বেৰুণ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পূৰ্বেৰুণ। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ছবি পূৰ্বেৰুণৰ পৰিচালক কোন আছিল? অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি প্ৰভাত মুখাৰ্জী, অপশ্যন চি বজেন বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰভাত মুখাৰ্জী। 17 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি নাম কি আছিল? অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি ভাইটি, অপশ্যন চি শকুন্তলা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰহস্যময় ছবিৰ নাম কি? অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি ভাইটি, অপশ্যন চি শকুন্তলা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা। 19 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি। অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি ভাইটি, অপশ্যন চি শকুন্তলা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা। 20 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি ভাইটি, অপশ্যন চি শকুন্তলা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাইটি। 21 নম্বৰ প্ৰশ্নটো হৈছে শকুন্তলা ছবিৰ পৰিচালক কোন আছিল? অপশ্যন এ কমল নাৰায়ণ, অপশ্যন বি ব্ৰজেন বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূপেন হাজৰিকা। 22 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ বেজবৰুৱা ছবিৰ পৰিচালক কোন আছিল? অপশ্যন এ কমল নাৰায়ণ, অপশ্যন বি ব্ৰজেন বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰজেন বৰুৱা। 23 নম্বৰ প্ৰশ্নটো হৈছে ভাইটি ছবিৰ পৰিচালক কোন আছিল? অপশ্যন এ কমল নাৰায়ণ, অপশ্যন বি ব্ৰজেন বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমল নাৰায়ণ। 24 নম্বৰ প্ৰশ্নটো হৈছে মৰিচিকা ছবিৰ পৰিচালক কোন আছিল? অপশ্যন এ অমূল্য মান্না, অপশ্যন বি ব্ৰজেন বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমূল্য মান্না। 25 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি ভাইটি, অপশ্যন চি মৰিচিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৰিচিকা। 26 নম্বৰ প্ৰশ্নটো হৈছে মহিলা পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি ভাইটি, অপশ্যন চি নয়নমণি, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নয়নমণি। 27 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি হালধীয়া চৰাই বাওধান খায়, অপশ্যন চি নয়নমণি, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
হালধীয়া চৰাই বাওধান খায়। 28 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু ছবিখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি অবুজ বেদনা, অপশ্যন চি নয়নমণি, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অবুজ বেদনা। 29 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি অবুজ বেদনা, অপশ্যন চি ভিলেইজ ৰক ষ্টাৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিলেইজ ৰক ষ্টাৰ। 30 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি ভিলেইজ ৰক ষ্টাৰ পৰিচালক কোন আছিল? অপশ্যন এ গুণচিদ্ধু হাজৰিকা, অপশ্যন বি ৰীমা দাস, অপশ্যন চি জাহ্নু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাহ্নু বৰুৱা। 31 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ছবি হালধীয়া চৰাই বাওধান খায় পৰিচালক কোন আছিল? অপশ্যন এ গুণচিদ্ধু হাজৰিকা, অপশ্যন বি ৰীমা দাস, অপশ্যন চি জাহ্নু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাহ্নু বৰুৱা। 32 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ছবি অবুজ বেদনা পৰিচালক কোন আছিল? অপশ্যন এ গুণচিদ্ধু হাজৰিকা, অপশ্যন বি ৰীমা দাস, অপশ্যন চি জাহ্নু বৰুৱা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণচিদ্ধু হাজৰিকা।